हेलो गाइस की खबर आपनालोक निश्चय ভাল मोरो ভাল আৰু আহিলেও মানে কি ভিডিওটো বনাও বুলি ভাবিলো বহুত দিন হল आपनालोक ভিডিও দিয়া হোৱা নাই গতিকে মই ইয়াতে আহিছো বান্ধৱী ঘৰলে দেখাইছো এই বাজৰা খেতি ইয়াতে বাজৰা খেতি মানে হৈ আছিল কাৰণে অলপ খেতিৰ কাৰণে সহায় কৰি দিবলৈ আহিছিলো আৰু লগতে এতিয়া আছো ছাগলী গড়ালত আৰু আপোনালোকে বহুতে ভাবিব ছাগলী গড়ালত কি কৰি আছে কিন্তু কাম এটা কৰি আছে আপোনালোকক দেখা ৰওক আৰু এটো চাক মানে এটো ধুনীয়া নতুনকৈ বনাই লৈছো চাক কেনেকুৱা লাগিছে কমেন্ট কৰিব দেই ভাল লাগিছে না নাই জনাব আপোনালোকে আৰু লগতে এতিয়া মই আপোনালোকক দেখাও কি কৰি আছো ছাগলী গড়ালত দেখাই আছো চাই থাকো সম্পূৰ্ণ ভিডিওটো চাব আপোনালোকে তেতিয়া মানে গম পাব কি কৰি আছো কি কৰা নাই আৰু এয়া বনাই আছো মানে দেখাই আছো ৰসা ছাগলী গড়ালতো একদম মানে ঠাণ্ডা ঠাণ্ডা কুলাৰ আছে আৰু ফেন আছে আৰু এতিয়া মই দেখাই দিম ৰব মেইন বস্তুটো দেখাই দিম কি বনাই আছো দেখাই দিম এয়া ছাগলী মাংস বনাই আছো মই ছাগলী ভিন্দৰ ঘৰত ছাগলী মাংস বনাই আছো আৰু সব পানী দিয়াই নাই ইয়াৰ পানী ওলাই আছে তেল ওলাই আছে যি ওলাইছে আৰু এতিয়া বৰ্তমান বাকি আছে বহুত টাইম লাগিব আৰু পিছখিনি যে এনেকুৱা ডাঙৰ ডাঙৰ পিছ নহয় ইয়া দেখিয়ে গম পাইছে আপোনালোকে মই দেখাই দি আছো ৰব হাতা দি পেলাই আৰু এয়া বস মানে কি ছাগলী ভিতৰত বনাব নোৱাৰি সেইকাৰণে মানে এয়া বাহিৰতে বনাই আছো মই আৰু ইয়া সব পিছ সব কিমান ডাঙৰ কিমান সময় লাগিব এটো ক'ব নোৱাৰো আৰু এতিয়া বৰ্তমান 1 ঘণ্টামান হলেই 1 ঘণ্টামান ভিজাইছো আৰু ভিজাব লাগিব তাৰ পিছত হে লাষ্টত হে পানী দিম আৰু ইয়াতে গৰম পানী সব মছলা সব লৈ আহিছো আৰু এটো গৰম মছলা খুন্দি থৈ দিয়া আছে ওলোৱা সময়ত দিম আৰু এতিয়াও বহুত বাকি আছে এতিয়া ঢাকন লগাই দিম মাংসখিনি চাও দেখি কি মজা লাগিছে আৰু আজি মজা কৰি খাম আৰু বাইদেউৰ ঘৰত মাংস তাকে আপোনালোকৰ ভিডিও কৰি অলপ আৰু মানে বাইদেউ ক'লে আজি আমাৰ ঘৰত মাংস বনাইছো তই ভিডিও এটা নকৰ কিয় বুলি পেলে সেইকাৰণে ভিডিওটো মানে অকমান বনাই পেলাই দেখালো আৰু আপোনালোকক আৰু ভিডিওটো কেনেকুৱা পালে জনাব দেই লাষ্টলৈকে ভিডিওটো চাই দিব আৰু আজি আমি খাম ছাগলী গড়ালতে খাম ছবি বাইদেউক দেখাই দিওঁ হাই কৈ দে বাইদেউ ভিডিও দেখা পাব দেই ছবি আজি আমি ক'ত খাম ভাত ছাগলী গড়ালতে ভাত খাম আজি আমি কাৰণ ইয়াত ভিতৰত খাব নোৱাৰি সেইকাৰণে আমি মানে ইয়াতে খাম আৰু ইয়াতে বনাই আছো আমাৰ বালাজী মন্দিৰ আছে যে বালাজী মন্দিৰ থাকাৰ কাৰণে মানে ভিতৰত বনাব নোৱাৰি আমি বাহিৰতে বনাইছো বাহিৰতে খাম আৰু সকলোৱে মিলি পেলাই সকলো মানে কি বাইদেউ আৰু মই মানুহজন তিনজন আৰু পাপা কোনবা দিনা খাই বাৰু আজি খাই নে নাখায় ঠিক নাই বাৰু খাবলৈ মানা কৰা হৈছে ডক্টৰে আৰু নাখাবও পায় যদিও খাই দিম আৰু অলপমান বেছি দিব নোৱাৰি মানে পাপাক তাকে আৰু দেখালো আৰু মোৰ জুইয়ে নুমি গ'লে আৰু এয়া জুইয়ে আগুন হৈ গৈছে পূজা বাইদেউ জুই আগুন হৈ গৈছে গৈ জুই আগুন হৈ গ'ল এয়া নুমাই গ'ল এতিয়া মই ফুকি দিওঁ জ্বলি গ'ল আৰু ইয়াত মানে কি খৰি অভাৱ নাই একদম মজা আৰু এইটো গোটেইখিনি ছাগলী এই গোৱালটোত মানে ছাগলীয়ে ভৰি থাকে পূজা বাইদেউৰ ঘৰত আৰু এতিয়া বৰ্তমান নাই কাৰণে ছাগলী পোৱালিটোহে আছে ইয়াতে বাকি ই মানে বহুত বদমাছ হয় উঠিলে দেখাম পিছতকে আৰু লগতে ই বহুত বদমাছ আৰু এইখিনি ডিমৌ গুটি বুলি কয় আৰু ইয়াতে ডিমৌ গুটি বুলি কয় ইয়াতে মানে কি এইকেইটা কিন্তু খাই মজা লাগে এইকেইটা ভাঙি দিম দেই ভাঙি দেখাম এইটো কিহন তলমুচৰ নিচিনা লাগে এইটো বস্তুটো দেখাই দিছো ইয়াত ছাগলীয়ে খুব খাই আছে আৰু একদম তলমুচৰ নিচিনা পানীয়া লাগে খাই মজা লাগে আৰু ইয়া দেখাই দিছো এই ভিতৰখিনি চাওক এই পানী এয়া খাই দিয়া মানে একদম পেট ঠাণ্ডা পৰি থাকিব আপোনালোকৰ
এইটো বেলেগ এটা বুলি কয়, এইটোও বেলেগ আকৌ। এইটো চব্জি খায়, এইটো চব্জি খায় ইয়াত। খিচখিচকৈ কাটি পেলাই মছলা দি চব্জি বনাই খায় ইয়াত। মই ইমান সেইদিনা বনাইছিলে, ইমান এটা ভাল পোৱা নাই বাৰু। হ'লেও ইয়াৰ মানুহে খাই ভাল পায় আৰু এয়া চব্জি হয়, মানে নিকিনাকৈ খাব পাৰি চব্জি বনাই পেলাই। এয়া বহুত এসোপা দেখা নাই, বহুত আছে এসোপা, তাকে অলপমান দেখাই দিলোঁ। আৰু সেইটো বহি আছে, শুই আছে, টোপনি মাৰি আছে। আৰু লৰাই আছোঁ মই এইখিনি। চৌকাটো কিবা অসুবিধা লাগে আৰু আমি যিহেতু চৌকাত হেৰি কৰি থকা, আমাৰ তাৰ চৌকাবিলাকো বেলেগ, ইয়াৰ চৌকাটো বেলেগ, গতিকে অকণমান অসুবিধা লাগে। অলপ টাইম লাগিব, মাংসখিনি ডাঙৰ যে। আৰু এয়া ধনিয়া চাওক, তাজা ধনিয়া, আৰু সিজাব লাগিব। তাকে বনাই আছোঁ, কিমান সময় লাগে বাৰু ক'ব নোৱাৰোঁ, টাইমটো ইমান সঠিককৈ। আৰু একদম মানে গৰম লাগি গৈছে, ফেনখন লগাব নোৱাৰি, যিহেতু খেৰৰ ঘৰ, জুইটো বেছি হ'লেগে মানে ওপৰত হেৰি হৈ যাব পাৰে মাথাবিলাক, সেইকাৰণে ফেনখনো লগোৱা নাই। আৰু লগতে চাওক ঘাম সোপা কিমান বৈ গৈছে চাওক। চকু পনি হৈ গৈছে, ঘাম সোমাই গৈছে। আৰু লগতে এনেকৈ বনাই আছোঁ, আৰু বাহিৰতে বনাব লাগিব, গতিকে ইয়াত ভিতৰত সোমাব নোৱাৰি। আজি ইয়াতে খাম, এইখিনিতে মজা কৰি খাম আৰু ইয়াতে। আৰু এয়া হ'ল पापा ऐसे करिए, हाय बोल दीजिए, वीडियो में आपको दे दूँगा। हाँ, यूट्यूब में ना, यूट्यूब में दे दूँगी आपको। यूट्यूब, मेरा यूट्यूब चैनल है ना, उसमें आपको दिखाई दे रहा हूँ। हाँ, आज ये खाएगा? मैं खा लिया रोटी खा लिया? हाँ हाँ, ठीक है। আৰু এতিয়া পাপাক সুধিলোঁ, পাপা খাই ল'লে বোলে ৰুটি। আৰু পূজা বাইদেৱে কৈছে আৰু ৰাতিলৈ খাম বুলি বোলে, অকণমান পূজা বাইদেউ কৈছে বোলে, সেইকাৰণে থৈ দিব লাগিব পাপাৰ কাৰণে অলপমান, যিহেতু আগতে চাকৰি কৰা খাই থকা এটা হেৰি আছে, গতিকে আমি মাছ মাংস এৰিব নোৱাৰোঁ, পাপাও নোৱাৰে, সেইকাৰণে অলপমান থৈ দিম ৰাতিলৈ, পাপাই খাব আৰু। অ' जीजाजी, बकरी खाएगा? ना खाइছো? क्या ना खाइছো? इधर देखो, हाय बोलो। ये देखो, ये तो छोटा बच्चा है ना, इसका कान कितना लंबा देखो। अभी 2 महीने का है। 2 महीने का है? हाँ। वाह, इतना बड़ा है। इतना बड़ा कान। थू फेंको, नजर लग जाएगा। ये वीडियो दे दिया, वीडियो बना रहा है। और जीजाजी का पेन देखो कैसे। ये कान लंबा है ना। आज थोड़ा सा खा के देखिए, मटन कुछ नहीं होगा। नहीं, मैंने कई साल हो गए छोड़ी, अब धर्म विष्ट नहीं करता हूँ, मैंने निकाल दिया। अच्छा ठीक है। जो मंगलवार करने लगा है ना बालाजी का, उसमें मैंने मना किया नहीं। अच्छा किया। अभी खा लूँगा ना तो मुझे पता रात को दिकदारी होगी, नजर हुई है इसकी। हम लोग इधर सागोली वीडियो बनाई थी, ये बकरा इतना लंबा कान फलाना। পূজা বাইদেউ, আজি ছাগলী কেনেকুৱা খাওঁ দিম? মজা। মোৰ মুখত ছাগলী আহে, মটন খাম আজি। লুজেন নাখাওঁ, মটন সিজি গ'লে। আমাৰ ৰান্ধনীয়ে পূৰা বনাব লাগিছে। এতিয়া কি দিব? গৰম পানী। এতিয়া গৰম পানী দিম। ইয়াত আকৌ হেৰি নহয়, ক'ৰবাত বালি চালি লাগি যাব বুলি চিন্তা লাগে। নালাগে। ইয়াত কিন্তু এটা কথা কাৰণে ভাল পাইছোঁ, যিমান বালিয়ে হওক কিন্তু খোৱা বস্তুবিলাকত বালি নালাগে ন? নপৰে, কাৰণ হেৰি হৈ গ'ল নহয় মানুহবিলাকৰ অভ্যাস।
কালাৰটো ভাল হৈছে আৰু অকণ দি দিবি ৰেড চিলি অঁ এতিয়া আৰু উতল আহিব নহয় আৰু উঠিব কালাৰ আৰু অলপ দিওঁ ন পানী সিজিব লাগিব নহয় ভালকৈ এয়া আমাৰ ছাগলী ঘৰতে বনোৱা হৈছে আৰু দেই ছাগলী ঘৰতে ছাগলী বনোৱা হৈছে ছাগলী ঘৰতে ছাগলী হ'ব দে ন বনাইছে আৰু হ'ব হ'ব এতিয়া সিজিব ভালকৈ ন ঢাকনখন মাৰি দে আৰু আছোঁ আমি এতিয়া ৰাজস্থানত আছোঁ আৰু ৰাজস্থানত আহি পেলাই এতিয়া এয়া মটন বনাই খাই আছোঁ পূজা বাইদেউহঁতৰ ঘৰত আৰু ভিতৰত সোমাবলৈ নোৱাৰি আপোনালোকক মই কৈ আছোঁ আৰু সেইকাৰণে আমি ছাগলী গঁৰালতে এয়া মটন বনাই আগলৈ স্মৃতি হৈ ৰখিব সেইকাৰণে ধুনীয়াকৈ বনাইছোঁ এইটো আমাৰ ছাগলী মাংস আৰু আজি আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব আজিলৈতো ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই